এদিন গোটেই ৰাইজে মোৰ কথা বুজি পাব। এতিয়া মোৰ কথাৰ মিনিং কি সেইটো বুজি পাবলৈ দিগদাৰ আছে, টান আছে। দাদা কালি কিন্তু জুবিনদাৰ ইণ্টাৰভিউখন ল'ব লাগিব। দাদা মই ছিংগাপুৰ আহিলোঁ। হয় হয় দাদা, কৈছোঁ যে দাদা আপোনাৰ ইণ্টাৰভিউ এটা ল'ব আছিলে। মই কাইলৈ বেক কৰিম। আচ্ছা আপুনি এতিয়া হ'ব জানো? অলপ দেৰি পিছতো দাদা আহিব। বুজিছোঁ, দাদাটো 1:30ত আহিব। অলপ টাইম টোপনি মাৰি ল'ম, কাৰণ কি যোৱাকালি ৰাতি বহুত দেৰি হ'ল, কামকেইটা শেষ কৰোঁতে বহুত দেৰি হ'ল। অ' শ্বিট, এটা পঁচিছ হৈ গ'ল। যাব খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে নতুনৰ ৰদালি চিনাকি চিনাকি দুদিনৰ চিনাকি আঁতৰি গ'লে গৈ হ'ব যে অচিনাকি। দাদা সরি, একদম সরি দাদা। দাদা মোৰ দেৰি হৈ গ'ল দাদা, আই এম এক্সট্ৰিমলি সরি। বাকী ভাল দাদা? একদম ভাল সময়ত আহিছোঁ। যিটো টাইম কৈছো সেইটো টাইমতে আহিছোঁ। ডেট মিনছ ইউ আৰ ফাংচন। আই এম সরি ফৰ দেট দাদা, একদম সরি। হ'ব, একো নাই দে। ঠিক আছে দাদা, এতিয়া তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। কৰি দে। ঠিক আছে, মই ষ্টাৰ্ট কৰি দিওঁ দাদা। তো বন্ধু বান্ধৱীসকল, মই নাভাবোঁ যে পৰিচয় দিবলৈ একো দৰকাৰ আছে। চ' ডাইৰেক্ট কৈছোঁ আৰু আমাৰ মাজত উপস্থিত জুবিন গাৰ্গ। আৰু কথাটো হ'ল যে জুবিন দা বুলি মাতিবি, সেইটো বেছি ভাল লাগে। হয় জুবিন দা, কিন্তু প্ৰথমবাৰ আপোনাক মই এইখন ষ্টুডিঅ'ত আনিব পাৰিছোঁ, সেইটো মোৰ কাৰণে এটা ডাঙৰ ছাকচেছ। আই এম ছাকচেছফুল। হয় নেকি? সঁচাকে তই ছাকচেছফুল দেই, আৰু সেইবাবে তই মোক আজি দেখিব পাৰিছ। তাৰ মানে জুবিন দা মানে মোৰ কথাৰ মানে তই এতিয়া বুজি নাপাৱ। তই বুলি নহয়, গোটেই ৰাইজে বুজি নাপায়, কিন্তু এদিন বুজিব। এদিন গোটেই ৰাইজে মোৰ কথা বুজি পাব। এতিয়া মোৰ কথাৰ মিনিং কি সেইটো বুজি পাবলৈ দিগদাৰ আছে, টান আছে। আপোনাৰ কথাবোৰ কিন্তু জুবিন দা পাজল, একদম বুজিবলৈ টান। এইটো তই ভুল কৰিলি। মোৰ কথাত তই পাজল বিচাৰি নাপাৱ, কাৰণ এটাই কথা গোটেই অসমবাসী ৰাইজে জানে, তইও জানো, যে মই একদম চিধা সিদ্ধা মানুহ। আচ্ছা জুবিন দা, এটা কোয়েশ্চেন, লাইফ কি? ৱাই সঁচাকে তই কচোন, তই এইটো কুৱেশ্যন মোক কিয় কৰিলি? ৱাই মানে নাজানো, মোৰ মন গৈছে আজি আপোনাক এইটো কুৱেশ্চন সুধিবলৈ মন গৈছে। হোৱাট ইজ লাইফ? লাইফ বুলি এতিয়া মই তোক কি কওঁ? লাইফ ইজ চামথিং ডেট ইউ কেন নট বিলিভ। তই পপকৰ্ণ খাইছ নে? পপকৰ্ণ খাইছো। এতিয়া পপকৰ্ণ কেনেকে বনায় সেইটো মোক কচোন তই। পপকৰ্ণটো আপোনাৰ যোনটো পেকেট পোৱা যায়, সেইখন ভিতৰত কৰ্ণ থাকে, আমি কুকাৰ বা কিবা এটা দিওঁ, লগতে যি মছলা অইল কিবা কিবি থাকে সেইকেইটা দিওঁ, দেন দি পেলাই গৰম কৰিব লাগে। তাৰপিছত এইটো ফুটি যায়, হয় নাই? তেনেকে ফুটি থাকে, তাৰপিছত যিটো পপকৰ্ণ হৈ যায়। আচলতে পপকৰ্ণ বনোৱাৰ 3টা ষ্টেজ আছে। আমাৰ জীৱনৰো 3টা ষ্টেজ। পপকৰ্ণ যোনটো বস্তু, সেইটো তই কুকাৰত যেতিয়া দিবি, তাৰ আগতেতো সেইটো বস্তু দেখাত বহুত ধুনীয়া, সৰু সৰু, এইটো চাইনি। তো সেইটো হৈছে তোৰ য়ং এজ, যিটো তই পাৰ কৰি এতিয়া বুঢ়া হবি। তো সেইটো ষ্টেজ পাৰ কৰি দিলি, এইটো ধুনীয়া ষ্টেজ। তাৰপিছত তোক কি কৰাব, তোক ফ'ৰ্চফুলি তোক গৰম গৰম কুকাৰৰ ভিতৰত সোমোৱাই দিয়ে। সেইটো হৈছে দ্য এণ্টায়াৰ লাইফ। নাও ইউ পপিং। তই সিফালে গৈছ, ইফালে গৈছ, জঁপিয়াই আছ, কিবা কৰিছ,
তো সেইটোতো গোটেই জীৱনটোতো কৈ থাকিব লাগিব and the last stage is your death তো চাবে লাষ্টত গৈ সেই গৰম একেটা কুকাৰৰ ভিতৰত সেই জঁপিয়াই থকা বস্তুকেইটা শান্ত হৈ যায় তয়ো যেতিয়া আৰু সহ্য কৰিব নোৱাৰিবি শেষত গৈ সেইটো লাইফতে তই শান্ত হৈ যায় That's the real definition of your life. Wow, Zubina, wow, beautiful definition. Very, very beautiful definition. কিন্তু জুবিনা আমাৰ কথাখিনি অকণমান বেছিয়ে ডিপ হৈ গ'ল তো এতিয়া ৰাইজৰ কাৰণে চবৰ কাৰণে অকণমান নৰ্মেল কথা পাতো আৰু কেনেকুৱা গ'ল আপোনাৰ ছিংগাপুৰ ট্ৰিপ সেইটো আৰু গভীৰ আছে সেইটো কথা আৰু গভীৰ সেইটো তই বুজি নাপাওঁ সেইটো মই বুজাবও নোৱাৰোঁ সেইকাৰণে ক'ম they killed me they finished me লাহে 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 মোক শেষ কৰি পেলাইছে এতিয়া তহঁতি এইটো ওলাই যাবি আৰু কেনেকৈ ওলাও তহঁতি যাওঁ ইমান जुबिन गर्ग का एक हादसे में निधन हो गया National singer Zubin Garg has died in a scuba diving accident. কিছুমান বস্তু মানুহৰ হাতত নাথাকে আৰু এটা সময়ত মানুহ যাবই লাগিব এৰিব লাগিব I'm a performer I need to perform and die জুবিন কোন আছিল সঁচাই সেয়া এক ডাঙৰ প্ৰশ্ন জুবিন মানুহে আছিল নে ভগৱান কোনো নাজানে কেনেকৈ জানিছিল জুবিন যে সাগৰতলিত হ'ব লাগিব ইমান পশু আৰু জন্তু কিয় জুবিনৰ ফটোখন চাই শোকস্তব্ধ হৈছিল কেনেকৈ গৰু এটাও জুবিনৰ মায়াবিনী চেহেৰাখন চাই কান্দিব ধৰিলে য'ত সমগ্ৰ অসমত উত্তপ্ত গৰম চফা বতৰ তেন্তে কেনেকৈ অকল সৰু সজাই ষ্টেডিয়াম বাৰিষা ৰূপত কান্দি উঠিলে জুবিন অহা পিছত সেই প্ৰশ্নখিনিৰ উত্তৰ যোনে দিব পাৰিব সিয়ে ক'ব পাৰিব যে জুবিন